এটা কথাই ক'ম যদি কোনোবা মুভ অন কৰিছে সেই মানুহজনক আৰু চাই থাকি লাভ নাই লাভ এটো কাৰণেই নাই কাৰণ কষ্ট তুমি পাই থাকিবা সো এতিয়া তুমি তোমাৰ লাইফত মুভ অন কৰিব লাগিব হি ইজ হ্যাপি ইন হিজ ওন স্পেস বাট আৰ ইউ হ্যাপি তুমি সুখী হয়নে তুমি সুখ বিচাৰি পাইছানে বিচাৰিবলৈ চেষ্টা কৰিছানে নে আগৰ ফটোবোৰ আগৰ কমেন্টছবোৰ আগৰ চেটছবোৰ চাই তুমি আগেই বাঢ়িব বিচৰা নাই যদি তুমি আগবাঢ়িব নিজৰ ফালৰ পৰা বিচৰা নাই তেতিয়াহ'লে তোমাক ইউনিভাৰ্চিটিও কেতিয়াও আগবাঢ়িবলৈ নিদিয়ে সো তুমি যেতিয়া পজিটিভলি বস্তুবোৰ ল'বা পজিটিভ কথা ভাবিবা তেতিয়াহে তোমাৰ ওচৰত পজিটিভ ভাইবছ আহিব তুমি যদি আগৰ বস্তুবোৰ ধৰি ৰাখি নিজকে এটা ৰুমত সোমোৱাই থোৱা তেতিয়াহ'লে বাহিৰৰ পৰা কোনেও নক নকৰে তুমি দৰজাখন খুলি এবাৰ হ'লেও ওলাই দেখুৱাব লাগিব যে তুমি এজনী মানুহ আছা তুমিও সেইটো ঘৰত থাকা এণ্ড ইউ আৰ এ হেপী সোল আৰু তেতিয়া অপৰচুনিটিজ আহি তোমাৰ দৰজাত নক কৰিব সো গেট আপ আজিয়ে এই মুহূৰ্ততে চব বস্তু ডিলিট কৰি দিয়া এণ্ড ষ্টাৰ্ট এ নিউ লাইফ